নতুন আপোনালোকে তেখেতৰ চেনেল ভিডিঅ'বোৰ চাই থাকিব, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ লঞ্চিপ্ৰিয়া ইউটিউব চেনেললৈ। নিশ্চয় সকলোৱে ভালে আছে। যোৱা 25 আৰু 26 নৱেম্বৰত ৰাস আছিল বৰপথ কৃষ্টি কেন্দ্ৰত। মই অকণমান নাচিছিলোঁ গোপপালক আৰু দৈৱকী চৰিত্ৰত দেৱাশী গগৈ বাইদেৱে আহিছিল। তেখেতৰ অভিনয় বহুত ভাল লাগিলে দৈৱকী চৰিত্ৰত। তেখেতক লগ পাই ভাল লাগিলে, তেখেতৰ লগত ফটো উঠিলোঁ দুপৰীমান। তেখেতক আকৌ এবাৰ লগ কৰিবলৈ মন আছে মোৰ। মই ভিডিঅ'টো যোনে যোনে চাই তেখেতক চিনি পায় তেখেতলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ আশা থাকিলে তেখেতক আকৌ এবাৰ লগ কৰিবলৈ পাম, তেখেত আহিব। বিলম্বই মিলাই বিঘিনি সর্বশক্তিমান জেনে ইচ্ছা জেনে বিধান আগে মই ব্যক্তিকে চার বছর সম্পাদরে দৈত্য কীর্তন অষ্টম সংসারে কিদরে করিব পারে কম সংহিতা আজ পাপিয়সী মাথা প্রতিনিধি বাংলার তুমি মহাভক্তিমান এই দৈবকী মৃত্যুর নাম বিস্তারিত নহয় কেনেবা যদি মৃত্যুর আমি রাখো তুমি জ্যেষ্ঠ বীর দাদার প্রেমলার গান বলি বলো খালি মুখে করি এলাকায় অতি অপমান তাদের হত্যা ভগিনী হত্যারে কলঙ্ক চালিয়ে খেলছেও বিধান অবৈধ লঙ্ঘিত করিবার ফলে এরকম করা ইচ্ছাতে তোমার যোগে যোগে জগতর বিরোধ মানে হতভাবকে করিব কামনা দৌলত তোমার নাম খেলাতে রাসাতে আর ঘৃণাতে আরে ভয় আরে ভয় মহিলা কি ভয় এমন কমঙ্গ মহারাজে বীর বলি পরিচিত তুমি বকুলে তোমার ধরে তোমার কালো হত্যা করে স্তব্ধ বাবা তুমি তোমার মরণ কত
মোর জীবনী সন্তান স্নেহ যদি পারা নাই মোর অলপ আপত্তি তোমার ওই সাই জীবন পারো আসছে তোমার তোর ভালো আমার প্রবল রেখা কাঁদে নেব বাধা জীবন কখনো দৌর্ভাগ্যরা এই সময় নকল করাবে প্রাণান্তরে কর্তব্যময় করে পালন এটিআর করা গৌরীজন সাগর স্থির নেত্রে নিজ সন্তান সিন্ধুকে নিজকে প্রস্তুত করা গলে আপোনালোকে তেখেতৰ চেনেল চাই থাকিব লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব অভিনেত্ৰী দেৱাশ্ৰী গগৈ ডাঙৰীয়ানী অভিনয় কেনেকুৱা পালে আপোনালোকে যদি ভাল আছে এটা হাত তালি হ'ব লাগে জোৰেৰে ধন্যবাদ আমি তেখেতক এই আপাহতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰপথাৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰৰ শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি দৈৱকীৰ চৰিত্ৰত খুব সাৱলীলভাৱে অভিনয় কৰি আমাৰ উপস্থিত দৰ্শকসকলক আপ্লুত কৰিলে তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ এই আপাহতে আমি তেখেতক আমাৰ উদযাপন কমিটিৰ তৰফৰ পৰা প্ৰীতি ভৰা এক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ মই অভিনন্দন পত্ৰভাগী আপোনালোকৰ জ্ঞাতাৰ্থে পাঠ কৰিব বিচাৰিছোঁ শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা উদযাপন কমিটি শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰ বৰপথাৰ স্থাপিত 1967 শ্ৰদ্ধাবাদলৈকো আমাৰ ভক্তিভৰা সেৱা গ্ৰহণ কৰিব সদা ব্যস্ত সাংস্কৃতিক জীৱনত আপোনাৰ কৰ্মব্যস্ততাৰ মাজতো আমাৰ আমন্ত্ৰণ ৰক্ষা দৈৱকীৰ চৰিত্ৰত অভিনয় কৰি আপুনি আমাক কৃতাৰ্থ কৰিলে সংস্কৃতিৰ বৰালিয়েদি নিজস্ব চিন্তাৰে মননশীল ভাৱনাৰে আপুনি আজি অভিনয় জগতৰ নতুন প্ৰজন্মৰ এক প্ৰেৰণাৰ উৎস সেয়েহে আজি 25 নৱেম্বৰ 2023 তাৰিখে ৰাসোৎসৱৰ এই মহেন্দ্ৰ ক্ষণত আপোনাক যাচিছোঁ আমাৰ একাজলি অভিনয়ৰ দক্ষতাৰে জনতাৰ হৃদয় যিনি হৈৰক মনোমুকুতিৰ স্ফুলিংগ তাৰ কামনাৰ কাৰণে মাইক্ৰফোন আগবঢ়াইছোঁ ধন্যবাদ প্ৰথমে মোৰ কমিটিৰ সকলো
সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোক নিমন্ত্ৰণ কৰিলে। ভাল লাগিছে। আচলতে ক'ব লাগিব ৰাস মই বিশেষ বহুতবাৰ মই কৰা নাই, এইবাৰ 3 নম্বৰ বাৰ মই ৰাস কৰিছোঁ। ভাল লাগিছে যে ইমান অভিজ্ঞ শিল্পীসকলৰ মাজত মই এই মঞ্চত তেওঁলোকৰ লগত অভিনয় কৰিবলৈ এইখন মোৰ কপাল বুলি ক'ব লাগিব। খুব ধুনীয়াকৈ তেওঁলোকে মোক শিকাই দিলে, বুজাই দিলে। আজি নাজানো, চেষ্টা কৰিছোঁ আপোনালোকৰ আগত দৈৱকীৰ ভাও ভালকৈ প্ৰদৰ্শন কৰিবলৈ। যদি কিবা মোৰ ভুল ভ্ৰান্তি হ'ল আপোনালোকে যেন মোক ক্ষমা কৰি দিয়ে তাৰে কামনা কৰিলোঁ। আৰু যদি এনেকৈ আৰু মৰম দি থাকে মই আহিয়ে থাকিম, কিন্তু বহুত বেছি মৰম দিছে আৰু ভাল লাগিলে। মই সকলো দৰ্শকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে মই যিখন চিৰিয়েল কৰি আছোঁ ৰঙত, আপোনালোকে যে চিৰিয়েলখন চাই মোৰ বিৰিণাৰ চৰিত্ৰটোক মৰম দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। আকৌ আহিম বৰপথাৰলৈ। আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ আজি যি দৰ্শকসকল উপস্থিত আছে আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ। অহাকালিলৈ এই মঞ্চতে আমাৰ স্থানীয় খেৰাজখাট মণিকাঞ্চন গীতাচক্ৰৰ দ্বাৰা তেখেতসকলৰ শিশু শিল্পীসকলৰ জৰিয়তে শ্ৰী শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা উদযাপন কৰা হ'ব। গতিকে আজিৰ দৰে আপোনালোকে যাতে উপস্থিত থাকি তেখেতসকলকো আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা দিয়ে তাৰে কামনা কৰিছোঁ। আৰু লগতে পুনৰবাৰ দেৱাশ্ৰী গগৈ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। পৰম পিতাই তেখেতক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। আৰু আপোনালোকে এতিয়া পুনৰ আমি নাট্য মুহূৰ্তলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি। দৈৱকীৰ লগতে কংসালয় প্ৰত্যেকজনৰ ভাও বহুত ভাল লাগিলে। সকলোৱে এক্টিংবিলাক ধুনীয়া ধুনীয়া হৈছে, বহুত ভাল লাগিলে কিন্তু দেই। আৰু দেহা ভণ্টিক অকণমান ভিডিঅ' কৰি দেখুৱালোঁ। দুইজনীকে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব। চিনি পাইছে নাই লগতে ক'ব। আপোনালোকে তেখেতৰ চেনেল ভিডিঅ'বোৰ চাই থাকিব, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব।
আজি ভিডিঅ'টো ময়ে বনালোঁ সকলোৰে অভিনয় চাই বহুত ভাল লাগিলে সেইকাৰণে আপোনালোকক অকণমান দেখুওৱা বুলি ভাবিলোঁ ভিডিঅ' বেছি বনোৱা নাছিলোঁ ৰাসৰ ভিডিঅ' ইমানেই আছিলে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ পুনৰ আন এটা ব্লগত লগ হ'ম ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাই বাই